আজি বনাব লৈছোঁ ঢেকীয়াৰ এটা ৰেচিপি। ঢেকীয়া খাই সকলোৱে চাগে ভালেই পায়, ময়ো বহুত ভাল পাওঁ। ঢেকীয়াৰ লগতেতো ঔটেঙা আৰু পুঠি মাছৰ জুতিটোতো ভালদৰেই মিলে। কিন্তু মই আজি ঢেকীয়া ঔটেঙা পুঠি মাছৰ জোল নবনাওঁ। আজি মই ঢেকীয়া আৰু আলুৰ সৈতে মই ভাজিম। কেনেকৈনো ভাজোঁ চাওকচোন আপোনালোকে। ঢেকীয়া লৈ লৈছোঁ, আলু লৈ লৈছোঁ, জলকীয়া লৈ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। জলকীয়াকেইটা মই ৰঙা লৈছোঁ, যিহেতু ঢেকীয়াটো সেউজীয়া হৈ থাকিব, সেউজীয়া জলকীয়া দিলে ঢেকীয়াৰ লগত মিলি যাব, সেয়েহে মই ৰঙা জলকীয়া লৈছোঁ। এয়া আলুখিনি এনেদৰে কাটি ল'লোঁ টুকুৰা কৰি, পিঁয়াজ কাটি ল'লোঁ মিহি কৰি, জলকীয়া ৰঙা জলকীয়া ফালি ল'লোঁ দুফাল কৰি, এয়া মিঠাতেল ল'লোঁ, হালধি ল'লোঁ অকণমান আৰু নিমখ লৈছোঁ। ঢেকীয়াখিনি ভালদৰে চাফা কৰি ধুই টুকুৰা কৰি মই কাটি লৈছোঁ এনেদৰে। এতিয়া পানীখিনি যাবৰ কাৰণে অকণমান সময় মই ফেনত দি দিছিলোঁ। এয়া মই পেনটো উঠাই দিছোঁ গেছ অন কৰি। পেনটো গৰম হোৱাত মই তেল দি দিছোঁ। তেলৰ পৰিমাণটো চাই ল'ব, কিছুমানে কম খায় কিছুমানে বেছি খায়, জোখত দিছোঁ আৰু মই। ধোঁৱা ওলাই যোৱাত এতিয়া মই গেছটো চিমত দি দিছোঁ। অকণমান সময় এনেদৰে ৰাখি দিছোঁ তেলটো ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া কাটি লোৱা আলুখিনি এনেদৰে দি দিছোঁ। অলপ সময় এনেদৰে ভাজিম। আলুৰ কালাৰটো যেতিয়ালৈকে সলনি হৈ নাযায় তেতিয়ালৈকে মই আলুটো ভাজিম এনেদৰে। দেখিছেনে কিমান ধুনীয়া এটা কালাৰ উঠিছে, আলুৰ পৰা এটা গোন্ধ ওলাইছে। প্ৰায় 50% আমাৰ আলুটো সিজিয়ে গৈছে আৰু অকণমান সময় এনেদৰে ভাজিম। আলু প্ৰায় হৈ গৈছে। কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে আলুখিনি। ইয়াত মই হালধি নিমখ একো দিয়া নাই, মাত্ৰ মই আলুখিনি এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এতিয়া এয়া ফ্ৰাই কৰা হৈ গৈছে যিহেতু, গতিকে মই এখন প্লেটত আলুখিনি এনেদৰে উলিয়াই ল'ম। এতিয়া একেটা কেৰাহীতে মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভজাৰ পিছতে ৰঙা জলকীয়া ফালি থৈছিলোঁ যে সেয়া দি দিছোঁ দুটুকুৰা, মানে দুফাল। এটা দি দিছোঁ, দুফাল কৰি যিহেতু লৈছিলোঁ। পিছৰ জলকীয়াখিনি পিছত দিম অলপ সময় পিছত। এতিয়া যদি দি দিওঁ জ্বলি যাব পাৰে, সেয়েহে মই এটা দিছোঁ এতিয়া। পিঁয়াজৰ কালাৰটো সলনি হৈ গৈছে। এতিয়া এয়া ঢেকীয়া দি দিছোঁ মই ওপৰত। এনেদৰে ঢেকীয়াখিনি দিয়াৰ পিছত 1 মিনিটমান সময় মই এনেদৰে ৰাখি দিম। এতিয়া লৰাই দিম অকণমান সময়। দেখিছেনে ধুনীয়াকৈ ঢেকীয়াটো মই এনেদৰে মেলি দিছোঁ। এতিয়া মই ঢেকীয়াখিনি ভালদৰে এনেদৰে লৰাই দিছোঁ। গেছটো কমাই ল'ব। মই যিহেতু কমাই লৈছোঁ, চিমত দি লৈছোঁ গেছটো। তেতিয়া জুইটো যদি বেছি হৈ থাকে, ঢেকীয়াৰ কালাৰটো সলনি হৈ যায়, সেউজীয়া হৈ নাথাকে। সেয়েহে মই গেছটো একদম চিমত দি কম জুইত মই ভাজি আছোঁ। দেখিছেনে সেউজীয়াই হৈ আছে। খাবলৈ সোৱাদ হয় সেউজীয়া হৈ থাকিলে। আৰু সেউজীয়া শাক পাচলি পিছে যদি বেছি সিজা হয় তাৰ ভিটামিনটো কমি যায়। গতিকে এনেদৰে সেউজীয়া শাক পাচলি অলপ সেউজীয়া হৈ থাকিলে খাবলৈও সোৱাদ হয়। অকণমান সময় ৰখাৰ পিছতে এতিয়া হালধি যে আছিলে, হালধি অকণমান দি দিছোঁ। এনেদৰে বনাই খাবচোন, আপোনালোকেও ভাল পাব নিশ্চয়। ঢেকীয়া চবেই বনায়, তথাপিও মই কেনেদৰে বনাইছিলোঁ এইভাগে বনাই খাই চাবচোন, ভাল পাব। এতিয়া সোৱাদ অনুযায়ী মই অকণমান নিমখ দি দিছোঁ। নিমখটো মই পিছত দিছোঁ, কিয়নো ঢেকীয়া যিহেতু কমি গুচি যায় ভাজিলে,
সেয়েহে মই নিমখটো পিছত দিছোঁ। যদি মই আগতে দিলোঁহেঁতেন নিমখটো হয়তো বেছিও হৈ যাব পাৰে। সেয়াই কমি যোৱাৰ পিছত মই নিমখটো দিছোঁ, তেতিয়া জোখত দিব পাৰি। ঢেকীয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই কাটি থোৱা জলকীয়াখিনি দি দিছোঁ। এতিয়া আকৌ এবাৰ লৰাই দিম। যিহেতু এতিয়া ইয়াত আলু দিবলৈ আছেই, গতিকে আলু যেতিয়া দিম তেতিয়া ঢেকীয়াটো পূৰা সিজি যাব। এতিয়া মই ইয়াৰ মাজতে আলুখিনি দি দিম, ফ্ৰাই কৰি থোৱা আলুখিনি। এয়া, এতিয়া মই ইয়াৰ ওপৰতে ঢেকীয়াখিনি জাপি দিম। এনেদৰে ঢেকীয়াখিনি অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ। এতিয়া এনেদৰে ভালদৰে লৰাই দিয়াৰ পিছত এয়া চাওক, ঢেকীয়া কালাৰটো সেউজীয়াই হৈ আছে, দেখিছেনে? জলকীয়া, আলু, ঢেকীয়াৰ কম্বিনেশ্যনটো চাওক কিমান ধুনীয়া লাগিছে, দেখিছেনে বাৰু? বগা, ৰঙা, সেউজীয়া, বগা নহয় পিছে, ক্ৰীম কালাৰ টাইপৰ হৈছে। কিন্তু কিমান ধুনীয়া হৈছে, দেখিছেনে? কালাৰফুল। এয়া ঢেকীয়া প্ৰায় আমাৰ ৰেডি হৈ গৈছে, ঢেকীয়া ভাজি। এতিয়া মই গেছটো অফ কৰি এতিয়া কাটি থোৱা পিঁয়াজ কেইটুকুৰা ইয়াৰ ওপৰত দি দিম। কাৰণ কেঁচা পিঁয়াজটো ইয়াৰ ওপৰত দি পিনে আপোনালোকে খাই চাবচোন, বহুত সোৱাদ লাগে। এনেদৰে আমি খাওঁ। আপোনালোকে যদি বেয়া পাই নিদিলেও হ'ব, সেইটো অপশ্যনেল হয়। এতিয়া পিঁয়াজটো সিজিব দিব নোৱাৰি, সেইকাৰণে বাউল এটাত মই উলিয়াই দিছোঁ। অলপ কেঁচা কেঁচা ভাৱটো থাকিলে পিঁয়াজৰ খাই ভাল লাগে। গৰমৰ ভাপত যিটো ঢেকীয়া আৰু আলুৰ যিটো ভাপত পিঁয়াজটো সিজিব, সেইটো বৰ সোৱাদ লাগে, দেখিছেনে? এয়া ঢেকীয়া এতিয়াও সেউজীয়াই হৈ আছে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।